নমস্কাৰ, মই জিন্তু। মোৰ ইউটিউব চেনেল ভিউজ মিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। উৎকট গৰম পৰিছে নহয় জানো? আচলতে আজি এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিসকল যুৱক যুৱতীয়ে আৰু যিসকল নিবনুৱা আৰু যিসকলে চাকৰি কৰিম বুলি মনত পুহি ৰাখিছে তেখেতসকললৈ এটা ভাল খবৰ আহিছে। অসম পুলিচৰ ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছে। গতিকে সেই বিষয়ে আপোনালোকক জনাবলৈ আচলতে ভিডিঅ'টো বনালোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ ফালৰ পৰা এছিষ্টেণ্ট ইন্সপেক্টৰ অফ এক্সাইজ আৰু এক্সাইজ কনষ্টেবলৰ পদ মুকলি হৈছে। টোটেল আপোনাৰ পদ আছে 203টা। গতিকে যিসকলে ইমান দিনৰ পৰা আশা ৰাখিছিল বা নতুন যিসকল যুৱক যুৱতী তেখেতসকললৈ ভাল খবৰ। গতিকে এইটো আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব অহা 16 তাৰিখৰ পৰা আৰু আপোনাৰ এইটো লাষ্ট ডেট হ'ব আপোনাৰ জুলাই 6 তাৰিখলৈকে। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক আৰু ইয়াৰ কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাই দিছোঁ। এছিষ্টেণ্ট ইন্সপেক্টৰ অফ এক্সাইজৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব এইচএছ পাছ, অন্য আদাৰ কোৱালিফিকেশ্যন নালাগে। আৰু আপোনাৰ যিটো এক্সাইজ কনষ্টেবল তাৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ব। আৰু গোটেই ডিটেইলছবিলাক এডভাৰটাইজটোত আছেই। গতিকে মোৰ ডেছক্ৰিপশ্যন লিংকত আপোনালোকক মই এইটো ফাইলটো দি দিছোঁ, তাত আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু যিখিনি যাৱতীয় আপোনালোকক ডকুমেণ্টছ লাগিব সেইখিনি আপোনালোকে যোগাৰ কৰি লওক, যিহেতু সময় আছে আপোনালোকৰ হাতত। আৰু আপোনালোকে যিহেতু বৰ্তমান কৰোণাৰ গণসংক্ৰমণ বৃদ্ধি হৈছে, আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলি আপোনালোকৰ প্ৰিপেৰেশ্যন লাহে লাহে য'ত যেনেকৈ সুবিধা হয় আপোনালোকে আৰম্ভ কৰক। আপোনালোকে ভাল ভৱিষ্যত এটা আহি আছে আৰু আশা কৰিছোঁ কৰোণা পৰিস্থিতিৰ পৰা আমি মুক্ত হৈ আহি থকা দিনবোৰ সুন্দৰ আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।